हेलो एभ्रिवान সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু এয়া হৈছে জানুৱাৰী 1 তাৰিখ অৰ্থাৎ 2025ৰ প্ৰথমটো দিন যিটো মই ধুনীয়াকৈ এটা ক্লিপ কৰি থৈ দিছিলোঁ আৰু সময়ৰ অভাৱৰ ফলত এডিটিং কৰা হোৱা নাছিলে সেয়েহে ভিডিঅ'টো দিয়াত অকণমান পলম হ'ল নিউ ইয়েৰ ৰিজলিউচনত থকা আজি প্ৰথমটো কামেই আছিল ৰাতিপুৱা মৰ্ণিং ৱাকত যোৱা আজি ৰাতিপুৱা আমি মৰ্ণিং ৱাক গ'লোঁ আৰু যাৰ কাৰণে বহুতখিনি সময় পালোঁ এতিয়া ফ্ৰেছ হৈ পেলাই মন্দিৰত চাকি দিম তাৰ কাৰণে ফুল চিঙি ল'লোঁ আৰু এই 2025 বছৰটো হনুমান বাবাৰ হয় সেয়েহে এয়া গোটেই আজি আমাৰ গোসাঁই ৰুমটো চাফ চিকুণ কৰি লোৱা হ'ল আৰু এতিয়া প্ৰাৰ্থনা কৰিম আমি প্ৰতিটো বছৰে আমাক বহুত কিবা কিবি কথা শিকাই থৈছে কিছুমান আশা আমাৰ পূৰণ হয় বছৰটোৰ ভিতৰত আৰু কিছুমান আশা আমাৰ ৰৈ যায় কিছুমান কাম কৰিবলগীয়া আমাৰ ৰৈ যায় ভগৱানে সদায় আমাৰ ভালৰ কাৰণে কৰে যদি কিবা কাম আমাৰ দ্বাৰা সফল হোৱা নাই সেইটো তাতো ভগৱানৰ ইচ্ছা থাকে ঘৰৰ গোসাঁই ৰুমত চাকি দি পেলাই আমি এতিয়া মন্দিৰলৈ যাম পুনে হনুমান চালিচা এইফালে পাঠ কৰিলে আৰু এয়া আমি এতিয়া মন্দিৰলৈ বুলি ওলালোঁ আৰু এয়া আহি আমি হলেশ্বৰ মন্দিৰত দেৱালয়লৈ আহিলোঁ আজি আৰু ইয়াত চাওকচোন ভক্তৰ আজি কিমান ভিৰ আৰু ইয়াতে আমি চাকি আৰু ধূপ জ্বলাই ল'লোঁ আৰু ভিতৰত সেৱা কৰি এয়া বাহিৰত আজি দোকানবোৰ বহিছে চাহৰ লগতে পুৰি ভাজি এইবোৰ বনাই আছে আৰু প্ৰথমে এয়া চাহ খালোঁ এইফালে জয়শ্ৰীক তাইক খাব কৈছিলোঁ তাই নাখালে মুনু আৰু মই এয়া একাপ গাখীৰ চাহ খালোঁ ঘৰত একেবাৰে গাখীৰ চাহ নাখাওঁ কিন্তু আজি একদম দেখি খাওঁখন আহি গ'ল কাৰণ ইমান ধুনীয়া গোন্ধ এটা আহি আছিলে আৰু তাতে ভোকত আছোঁ আৰু তাৰপিছত এয়া পুৰি আৰু ঘুগুনি খালোঁ খাই ভালেই লাগিছিল নমস্কাৰ সকলোকে মোৰ এটা নতুন ভ্লগত স্বাগতম জনাইছোঁ নতুন বছৰৰ নতুন ভ্লগ আৰু সকলোকে হেপী নিউ ইয়েৰ আশা কৰোঁ আপোনালোকৰ গোটেই বছৰটো যাতে ভালে কুশলে যায় আৰু আজি এয়া আমি মাত্ৰ মন্দিৰৰ পৰা আহি পালোহি আৰু ৰাতিপুৱা যাওঁতে বহুত বেছি দৌৰা-দৌৰি হ'ল চুলি আঁচুৰাই নাই মূৰ ধুইছোঁ তেনেকৈ গুচি যাবলগীয়া হৈছে তো আহি পাই গ'লোঁ আজি মন্দিৰতো বহুত বেছি ভিৰ আছিলে যিহেতু আজি 1 তাৰিখ হয় বাকী ভ্লগটো এইদৰে কৰি গৈ থাকোঁ আৰু অলপ পিছত চাগে আমি ওলাই যাম চাওঁ কোনফালে যোৱা হয় যিহেতু আজি অকণমান নতুন বছৰ আৰু এইবাৰ ক'তোতে পিকনিক আমাৰ এতিয়ালৈকে প্লেনিং হোৱাই নাই এনেই আগৰ সদায় আমাৰ 1 তাৰিখত নহ'লে 31st এটা পিকনিক যোৱা হয় কিন্তু এইবাৰ কোনো ধৰণৰ পিকনিক নাই আমাৰ বাহিৰত যিমানেই চাহ নাখাওঁ বা কিবা নাখাওঁ কিয় ঘৰৰ যদি লাল চাহ একাপ নাখাওঁ তেনেহ'লে একদমেই ভাল নালাগে আৰু এয়া আজি মা বজাৰলৈ গৈছিল বজাৰ কৰিও আহিলে আৰু ঢেৰ কিবা কিবি আনিছে তাতেই শাক পাচলিখিনি দেখি ইমানেই বেছি ভাল লাগিল ভাবিলোঁ অকণমান ভেজিটেবল চুপ বনাই দিওঁ তাৰ কাৰণে এয়া গাজৰ পিঁয়াজ তাতে পিঁয়াজৰ নল বন্ধাকবি গোটেইখিনি নহৰু আদা এয়া অকণমান কুটি লৈ গোটেইখিনি অলপমান ৰিফাইনত ভাজি ল'লোঁ তাৰপিছত ইয়াত অলপ জালুক আৰু নিমখ দি পেলাই অলপমান ভাজি পেলাই এতিয়া পৰিমাণ অনুসৰি পানী দি এতিয়া প্ৰায় 10 পৰা 15 মিনিটমান উতলিব দিম তেতিয়া গোটেই ভেজিছখিনিৰ ৰসখিনি ইয়াত আহি যাব আৰু একদম ভেজ চুপ বনি পেলাই ৰেডি হৈ গ'ল এয়া আৰু চাওকচোন ইমান ধুনীয়া এয়া চুপ হৈছে বহুত হেল্ডি হয় যিহেতু এতিয়া উইণ্টাৰ হৈ আছে আৰু এয়া আকৌ ভ্লগটো ষ্টাৰ্ট কৰিলোঁ সন্ধিয়াৰ সময়ৰ পৰা এয়া মুনু আৰু মই বজাৰ কৰিবৰ কাৰণে ওলালোঁ আৰু আজি অকণমান আমি ফুৰিব যাম বুলি ভাবিছিলোঁ অলপ পাৰ্কৰ ফালে ওলাই যাম বুলি কিন্তু আজি নগ'লোঁ যিহেতু আজি 1 তাৰিখ হয় আজি চব জেগাতে বহুত ভিৰ ভাৰ হয় মা আহি গ'লোঁ তোমাৰ বাবে মাছ বিচাৰি বহুত দূৰ পালোঁ মাৰ কাৰণে মাছ বিচাৰি অকণমান দূৰ আমি যাবলগীয়া হ'ল তাৰপিছত এয়া মাৰ হাতত মাছ মাংস দি পেলাই আমি গ'লোঁ জয়শ্ৰীহঁতৰ ঘৰলৈ মুনুৱে ক'লে এবাৰ তাইক আকৌ হেনো লগ কৰি আহে সন্ধিয়াৰ সময়ত এইফালে পূৰা গান বাজি ইহঁতে পিকনিক খাইছে চোতালতে আৰু আমাকো কৈছিল কিন্তু আমি মাৰ দেউতাৰ লগতে যিহেতু প্ৰত্যেক বছৰে খাওঁ সেইকাৰণে আমি পিকনিক তাত নাখালোঁ আৰু এইফালে এয়া ঘৰত আহি পেলাই পূৰা ৰান্ধনিও বনি গৈছোঁ মুনুৱেও মোক সেইফালে সহায় কৰি দি আছে এইফালে মই মাংস ৰান্ধিলোঁ আৰু লগতে মায়ে মাছ বনাইছে মায়ে যিহেতু বহুত ধুনীয়া মাছ বনায় মই তেনেকৈ মাছ নবনাওঁ মায়ে ধুনীয়াকৈ মাছ বনায় গতিকে মাছখিনি মাক বনাব দিলোঁ আৰু বনাই কৰি আজৰি হোৱাত এয়া মুনুৱে কুৰকুৰি চিপছ বাদাম এনেদৰে এটা মিক্সাৰ বনালে আৰু আমাৰ মেকুৰী পোৱালিকেইটা চাওকচোন কিমান এমাহ সিহঁতৰ হৈ গ'ল
কিমান ডাঙৰ হৈ গ'ল সেইদিনাখন ইমান অকণমানি আছিলে আৰু ইমান ধুনীয়াকৈ খেলি থাকে মুনু ভৰিটোৰ ওচৰত আহিয়ে ধুনীয়াকৈ চাওকচোন বগাই আছে সি মানে উঠিব বিচাৰে ভৰিটোত আৰু জুই জ্বলাই থোৱা আছে সিহঁতে পূৰা জুই তাপ পাই পেলাই টোপনি আছে এই দুটা আমাৰ অকণমানি মেকুৰী পোৱালি মিক্সাৰটো খাই বহুত বেছি ভাল লাগিছিল যদিও ভাবিছিলোঁ বছৰৰ প্ৰথমটো দিনৰ পৰাই কোনো ধৰণৰ ফাষ্ট ফুড নাখাওঁ কিন্তু এইটো ৰিজলিউশ্যন একেবাৰেই কামত নাহিলে পিছত এয়া আমি চাহ খালোঁ আৰু মই বনালোঁ এয়া ভেজ পোলাও লগতে চিকেন বনালোঁ এয়া মায়ে মাছ বনালে আৰু মুনুৰ কাৰণে এয়া চিলি পনীৰ বনালোঁ আৰু এইদৰে আজিৰ দিনটো বহুত বেছি ভালকৈ আমাৰ পাৰ হ'ল আশা কৰোঁ আপোনালোকৰো 1 তাৰিখ দিনটো সকলোৰে ভালে ভালে পাৰ কৰিলে আৰু সদায় ভাল কৰ্ম কৰি যাওক ভগৱানে আপোনাৰ লগত কেতিয়াও তেতিয়া বেয়া নকৰে হয়তো কেতিয়াবা দেৰি হ'ব পাৰে আপুনি আপোনাৰ ফল পাবৰ কাৰণে কিন্তু আপুনি ভাল কামৰ সদায় ভাল ফলেই পাব